নমস্কাৰ বন্ধুসকল, কোড 509ৰ অন্য 6টা MCQ টাইপ কুৱেশ্যন লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ আজি আকৌ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে সমাজ বিজ্ঞানে ব্যক্তিৰ কি বিষয়ে অধ্যয়ন কৰে? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো সমাজ সাংস্কৃতিক পৰিৱেশৰ লগত হোৱা সম্বন্ধৰ, দ্বিতীয়টো আনুষ্ঠানিকভাৱে অধ্যয়নৰ বিষয়ে, তৃতীয়টো সমাজ বিজ্ঞানৰ অন্তৰ্গত বিষয়সমূহৰ আৰু চতুৰ্থটো বিদ্যালয়ৰ পাঠ্যক্ৰম সম্বন্ধৰ। আমাৰ উত্তৰটো হৈছে প্ৰথম সমাজ সাংস্কৃতিক পৰিৱেশৰ লগত হোৱা সম্বন্ধৰ। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান আনুষ্ঠানিকভাৱে অধ্যয়নৰ বিষয় হিচাপে কোন শতিকাত জন্ম লাভ কৰে? 4টা অপশ্যন দিয়া আছে। প্ৰথম ষষ্ঠাদশ, দ্বিতীয় সপ্তাদশ, তৃতীয় অষ্টাদশ আৰু চতুৰ্থ পঞ্চাদশ। আমাৰ উত্তৰটো হৈছে তৃতীয় অষ্টাদশ। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান বিষয়টো কোন শতিকাৰ পৰা ভাৰতকে ধৰি বিভিন্ন দেশৰ স্কুলৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হয়? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে একবিংশ, দ্বিতীয়টো হৈছে বিংশ, তৃতীয়টো হৈছে অষ্টাদশ আৰু চতুৰ্থটো হৈছে সপ্তাদশ। আমাৰ উত্তৰটো হৈছে দ্বিতীয় বিংশ। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে কোন বিদ্যালয়ৰ পাঠ্যক্ৰমত সমাজ বিজ্ঞানৰ স্থান? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে উচ্চ প্ৰাথমিক, দ্বিতীয়টো হৈছে প্ৰাথমিক, তৃতীয়টো হৈছে মাধ্যমিক, চতুৰ্থটো হৈছে প্ৰাক প্ৰাথমিক। আমাৰ উত্তৰটো হৈছে প্ৰথম উচ্চ প্ৰাথমিক। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে তলত কোনখন বিশ্বত সমাজ বিজ্ঞানৰ প্ৰচলিত প্ৰকৃতিৰ ব্যাখ্যা নহয়? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে পূৰ্ব আধুনিক, দ্বিতীয়টো হৈছে আধুনিক, তৃতীয়টো হৈছে সমকালীন আৰু চতুৰ্থটো হৈছে বৈদিক। উত্তৰটো হৈছে চতুৰ্থ বৈদিক। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয় বা নিম্ন বিদ্যালয় পৰ্যায়ত বিভিন্ন সমাজ বিজ্ঞানৰ বিষয়ক এক নিৰ্দিষ্ট বিষয়ৰ অন্তৰ্ভুক্ত কৰি লৈ শিকোৱা হয় যাক কোৱা হয়। 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে ৰাজনীতিক বিজ্ঞান, দ্বিতীয়টো হৈছে অৰ্থনৈতিক বিজ্ঞান আৰু তৃতীয়টো হৈছে নৃতত্ত্ব, চতুৰ্থটো হৈছে সমাজ অধ্যয়ন। উত্তৰটো হৈছে চতুৰ্থ সমাজ অধ্যয়ন।